নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ আপোনালোকে সকলোৱে ভালে আছে। আজি মই যাব ওলাই আছোঁ যোৰাবাট, আৰু আপোনালোকক গৈ দেখাম যোৰাবাট কেলৈ গৈ আছোঁ। ফাইনেলি গাইজ আমি আহি পাই গ'লোঁ যোৰাবাট। যোৰাবাটত এতিয়া গাড়ীৰ কাৰণে ৰৈ আছোঁ। এয়া আমাৰ নিতুল যাবলৈ ওলাই আছে। কি কোৱা, যোৱা সময়ত কিবা এটা কৈ দিয়া। হ'লেও ভালে লাগিছে ঘৰলৈ যাওঁতে। হ'লেও এতিয়া আৰু কি কৰিব, আমাৰ নিজক অকণমান বেয়া লাগিছে আৰু সি থ'বলৈ আহিলে ভালে লাগিছে। হ'লেও এতিয়া অকণমান থাকিবহি, মই যামগৈ। বাই বাই। আমি এতিয়া নিতুলক গাড়ী ঢুকাই দিম, তাৰপিছত গাড়ী আহক, চাওঁ সেই প্ৰাণজিত এখন আহিছে, কি হয় দেখা যাওঁ। কি ল'বা? আপেল ল'বা? আপেল 1 কিলো ল'লোঁ। কিমান কিলো? কিলো 110 টকা বোলে। 110 টকা। ভাবিলোঁ এইটো কি বস্তু? নামটো মই নাজানো। হা, এইটো আপোনালোকে জানে কিন্তু নামটো মই কিন্তু নাজানো, আজিয়ে শুনিছোঁ। আপোনালোকে কমেণ্ট কৰি জনাবচোন কি হয়, কোনে জানে এইটো। আমাৰ আপোনালোকক যোৰাবাটখন এবাৰ দেখাই দিওঁ। চাওক কি ধুনীয়া, আপোনালোকক সকলোকে যোৰাবাটখন এবাৰ দেখাই দিওঁ। এইটো আমাৰ নিতুল। এইফালে আমাৰ যোৰাবাট আহি আছে। এইখন যোৰাবাটৰ অভাৰ ব্ৰিজ হয়, চাওক। আৰু ইয়াত আমাৰ ইয়াত চাওক, যোৰাবাটতে পায় আনাৰস। কেনেকৈ আনাৰস বিক্ৰী হয় চব। লাইন মেঘালয় আনাৰস আহি আছে আমাৰ। মেঘালয় আনাৰস হয়। মই যোৰা কেনেকৈ সুধিম বাৰু। দেখাই দিছোঁ আপোনালোকক কেনেকৈ এইটো ৰেট। হা, 120 যোৰা। যোৰা বোলে 120। চাওক, চবফালে পাব এনেকৈ আনাৰসেই। পুৰা লাইন লাগি আছে, লাইন কৰি ৰাখিছে। 120 বোলে যোৰা, দাম বহুত। ফাইনেলি আমাৰ গাড়ী আহি পাই গ'ল। এতিয়া নিতুলে উঠিব আৰু পঠাই দিম এতিয়া তাক যাবলৈ। নিতুল বাই বাই, যাবি। এয়া উঠিলে গ'ল, আৰু ময়ো যাওঁ এতিয়া। যাওঁ মই স্কুটি চাবিটো। মই এতিয়া যোৰাবাট ৰুমত যাওঁ এতিয়া। মই ৰুমত আহি পাইছোঁ। এইফালে সোমাইছোঁ, আমাৰ গিৰিডাল ফালে সোমাইছোঁ। এয়া আহি পাই গ'লোঁ। কি কৰি আছে জানো। ঐ আমি আহিলোঁ চব্জি ল'বলৈ। ৰুমত চব্জি একো নাই বোলে। এতিয়া আহিছোঁ চব্জি ল'বলৈ। চব্জি কিমান মোটা বোলে? 20 টকা। 20 টকা। এই 20 টকা। ফুলকবি 80 টকা কিলো। কি লওঁ এতিয়া? মই এই যিকেইটা বস্তু আছে মোৰ পচন্দৰ বস্তুৱে আছে, চবকেইটা খাই ভালো লাগে বোলে। এই হালধি ল'বলৈ কেঁচা হালধি মিক্সিঙত পিচি খাবলৈ ভাল লাগিব। শুনিব পালে কিমান কিলো এইবোৰ সুধিবচোন। লাই আৰু ফুলকবি কি লওঁ তাকে ভাবি আছোঁ। চাওঁ, এইটো হ'ল ভীমকল খাই 70 মান বল হ'ব লাগে। সৰিয়হ কিমান? 20 টকাই নি? 20 টকা বস্তু ধুনীয়া তাজা তাজা ৰাতিপুৱা আনিছেহে এতিয়া।
এইখন আমাৰ বেছি দূৰৰ বজাৰ নহয়, যোৰাবাট ওচৰতে হয়, আৰ্মি মেডিকেলৰ ওচৰত। যাওঁচোন কি লওঁ, আপোনালোকক দেখাই যাওঁ। গোটেই লাইনটো ৰাস্তা কাণে বজাৰ বহে চাওক। আৰু এতিয়া ৰাতিপুৱা হৈ আছে, অহা নাই চব বেপাৰী, এতিয়া আহিব। আৰু ইয়াত কি ধুনীয়া ধুনীয়া চব্জি চাওক আপোনালোকে একবাৰ। ইয়াত বস্তু আনিছে, আনলোড কৰি আছে গাড়ীৰ পৰা। এয়া আমাৰ দিনচুকী আলু লৈ আছে চাওক, চব্জি ৰজা আলু বোলে, সেইকাৰণে আলু নল'লে নহয়। এই আহিলোঁ এই আলু ল'বলৈ, তাত আলু নাপালোঁ। আছোঁ ওপৰত। চানা পেকেট কিবা এটা লওঁ ন, মুড়ি তেনেহ'লে চানা পেকেট নলওঁ, এতিয়া মুড়ি ল'ব বোলে। ফাইনেলি আমাৰ লোৱা হৈ গ'ল বস্তু, এয়া আহি আছোঁ এতিয়া ৰুমলৈ যাওঁ, ভাত চব্জি বনাই খাব লাগে। আমি এতিয়া খাবলৈ আহিলোঁ হোটেলত, আৰু এইটো আমাৰ হোটেল চাহ খাবলৈ বুলি। বহিলোঁ, চাহ খাওঁ আৰু চাওক হোটেলটো কি ধুনীয়া হোটেল, গিৰি হোটেল বুলি কয়। চাহ আহি গ'ল আমাৰ, চাওক কি ধুনীয়া কাপটো একদম ইয়াত। আহি পাই গ'লো ৰুমত, আৰু এতিয়া আমাৰ দীপজ্যোতিয়ে কুকিং কৰি আছে চাওক। কি বনাইছা ঐ? এই ভাজি এখন বনাই আছোঁ, আলু আৰু লাই। বঢ়িয়া। আমাৰ কিষাণ গড় চাওক, আমাৰ এইটো সম্বন্ধত তাঁতো লাগে দেই, আমাৰ মিচিঙৰ তাঁতো। আমি ক'ত আহি আছোঁ বাৰু এতিয়া? ব'লা এইয়া ক'ত? হয়, এই জলকীয়া ছিঙিব লাগিব দেই, ছিঙি লৈ যাব লাগিব। আমি আহি আছোঁ পাহাৰত চাওক, কিন্তু 12 মাইলৰ পৰা ভিতৰলৈ সোমাই আহিব লাগে। কিমানখিনি মাটিখিনি কিমানখিনি? 3 আছে, 1 বিঘা। কটাই নাই, কাটিব লাগিব। এইটো পাহাৰ খহাব লাগিব ন? চাওক ক'ত আলু ৰোৱা আছিলে, পকি গ'ল গৈ, অভাৰ হৈ গ'ল। এয়ালৈ কি কৰিম? চাওক আমি ক'ত আছোঁ, আৰু আপোনালোকক দেখাই দিছোঁ। আছোঁ পাহাৰৰ ওপৰত, এইখিনি সমান, আৰু এইটো পাহাৰ। এইজন আমাৰ তাঁত, এই তাঁতৰ এইখিনি মাটি হয়, কিনি থৈছে 1 বিঘা, এই গুৱাহাটীৰ 12 মাইলৰ ইয়াত। ক'ত দেখোন আলু ৰুই থৈছে, ইমান কৰাং, পানী চানী দিয়া নাই। আলু ৰুই থোৱা আছে, অলপ এনেই ওলোৱা নাই এতিয়া, জানো। এইখিনি হৈ গ'ল সিহঁতৰ মাটি, এই গুৱাহাটী 12 মাইলৰ পৰা ভিতৰত 1 কিলোমিটাৰমান সোমাই আহিব লাগে। এইটো ইয়াৰ পৰা 1 কিলোমিটাৰ নহয়, দেখাই পায় চাওক। আৰু এইফালে আছে ঘৰ, কিন্তু এতিয়া জংঘল হৈ আছেতো, জংঘল চফা কৰা নাই, সেইকাৰণে কিবা হোৱা নাই, দেখি পোৱা নাই। এইখিনি মাটি কাটি আছে বৰ্তমান ঘৰ বনাবৰ কাৰণে, কিন্তু এতিয়া বনাবলৈ হোৱা নাই। ইয়াত টোটেল ক'ৰ আৰু ওপৰলৈ কিমান দূৰ? আৰু ওপৰলৈ আছে বোলে, মই নাজানো। সিহঁতৰ তাঁতো হয়, আমাৰ মিচিঙতো তাঁতো বুলি ক'লেহে জানে সকলোৱে।
আজি আহিছোঁ গতিকে মাটিখিনি চাবলৈ বুলি সিহঁতৰ আৰু মই লগত আহিলোঁ তাহাঁতৰ লগত এইটো আৰু মেইন সিটোত ডাঙৰ তাঁতটোতো নাই এতিয়া আমাৰ আছে ধেমাজিত কালি পৰহি আহিব গড়ৰ কাম কৰিব চাগে অলপ দিনৰ পিছতে মাটি কাটি হ'লেই কৰিব কাম কৰিব আৰু আমি ওপৰলৈ আহি আছোঁ এতিয়া চাওঁচোন কিমানলৈকে আছে মাটিটো চাই দিওঁ অঁ এইকেইটা জলকীয়া ছিঙিব লাগিব ব'ল আহোঁ ওপৰৰ পৰা নাই এইটোৱে পকা গুটিটো নি এইটোৱে নি এইফালৰ পৰা এইটোৱে এইকেইটাই হ'ব নেকি অঁ এইকেইটা ইয়ালৈকে আছে আৰু এইটো বেলেগৰ হয় এই তামোল পুলি লগাই ৰাখিছে আহিলোঁ ইয়াৰ ওপৰলৈ মই অহা নাছিলোঁ আগে পিছে ইয়াত তাততে কৈ থাকে মাটি লৈ থৈছোঁ বুলি শুনিছোঁ আৰু চব্জি খাই থাকোঁ ইয়াৰ পৰা কিন্তু নিজে অহা নাছিলোঁ আজি ফাইনেলি চাব আহিছোঁ চাই দিওঁ বুলি আহিছোঁ আহি কেনেকুৱা লাগিছে ভাল লাগিছে বহুত ভাল লাগিছে আছোঁ ইমান ওপৰত চক এই আমি তলতে স্কুটি ৰাখি আহিছোঁ ওপৰলৈতো উঠাই আনিব নোৱাৰোঁ স্কুটি তলত আছে এইটো আমাৰ তাঁতৰ এইটো আমাৰ সৰু তাঁতৰ হা বিয়া পতাই নাই তাঁততো চাই পেলাই গুৰি দিয়া আমাৰ এই তাঁতৰো ইউটিউব চেনেল এটা আছে কি আছিলে নামটো SR ব্লগিং বুলি ন অঁ ব্লগিং RS বুলি আছে জাতিলাও সেইফালৰ পৰা মানুহ গৈ আছেই আৰু ইয়াত বুজিছে নাই এইটো সীমা এইফালে চাওক এইটো ৰাস্তা আমি এইফালে আহিছিলোঁ কি গছ কোনজোপা এইটো লেচেৰা মাহ আকৌ আহিলে চক এইফালৰ পৰা এইটো ইয়াত পকা কুটি পোতা আছে এইটোৱে সীমা এইটোৱে সীমা আৰু ইয়াৰ পৰা তললৈ ৰাস্তালৈকে যিমানখিনি পৰে 1 বিঘা আছোঁ জংঘলত পাহাৰৰ ওপৰৰ পৰা নামি আহিলোঁ আৰু এতিয়া হাত ভৰি ধুই মেলি যাওঁ চাওক এইটো এটা পুখুৰী হয় কি ধুনীয়া ইয়াত মাছ মেলিছে নাই মেলিবতো মেলিছে কাৰণে জেগা আৰু এইটো এটা চাংঘৰ আছে ইয়াত ভাল লাগিছে জেগাটো আহি কিনে ভাল লাগিছে দেই আৰু একদম এইটো আমাৰ মিচিং চাংঘৰ নিচিনাই লাগিছে দেখাত কিন্তু মিচিং মানুহ নহয় আৰু ওচৰে আগে পাকে আছে মিচিং মানুহ কিন্তু একদম মিচিং মানুহৰ চাংঘৰ নিচিনা লাগিছে ভাল লাগিছে জেগাটো দেই ইয়াৰ পৰা যাব ওলালোঁ আৰু যাওঁ এতিয়া নিজৰ কোম্পানী আছে কোম্পানীলৈ যাওঁ নিজৰ কোম্পানী নহয় দেই মানে কোম্পানীত আৰু কোম্পানীলৈহে যাওঁ এইফালে চাওক পাহাৰী কিন্তু এনেকুৱা ধুনীয়া ধুনীয়া গড় বনাই আছে আমাৰ তাঁততো ইয়াত বনাব বোলে গড় কেতিয়া বনাই জলদি বনাওঁ বুলি আশা কৰিছোঁ ন আশা কৰি আছোঁ কেতিয়া বনাই চাওক আহি আছোঁ আমি এতিয়া আহি আছোঁ চাওক পাহাৰৰ ওপৰতে কি ধুনীয়া ধুনীয়া ঘৰ বনাই ৰাখিছে মজা জেগা কিন্তু ভাল লাগিছে কিন্তু একদম গাঁৱলীয়া ৰাস্তা যে ৰাস্তা বনোৱা নাই মানে এতিয়া তেনেকৈ এতিয়া ঘৰ দুৱাৰ ইমান বহা নাই ঘৰ দুৱাৰ হোৱা নাই যে এতিয়া সেইকাৰণে ৰাস্তা পদূলি বনোৱা নাই হৈ যাব 2 এবছৰ পাছতে হৈ যাব ঘৰ দুৱাৰো হ'ব ৰাস্তা পদূলি হ'ব ভাল হ'ব চব
যিহেতু যোৰাবাটৰ ওচৰতে হয়। আহি চাওক এইটো কি কোম্পানী হয়? এইটো মিঠাতেল বনোৱা কিবা এটা কোম্পানী হয়। এইটো কি কোম্পানী হয় মই নাজানো, মিঠাতেল কোম্পানী বুলি কৈছে। এইটো চাওক কৰ্ণদা চিনি পাওঁ নহয়। অঁ কৰ্ণদা এতিয়া হা কৰ্ণদা কোম্পানী আছিলে, এতিয়া আহিলে নেকি? অঁ পুৰা গাঁও এৰিয়াই, গাঁও এৰিয়া নিচিনাই হয় আৰু। এইফালে তামোলবাৰী, কি মজা তামোলবাৰী। হা হ'ব, কিয় নাপাব। আমি পাই গ'লোঁ এতিয়া 12 মাইল হাই ৰোড। কি হ'ল কি হ'ল? আমি পাই গ'লোঁ হাই ৰোড। চাওক আহি পাই গ'লোঁ এতিয়া হাই ৰোড পাই গ'লোঁ। বেছি টাইম লগা নাই, 2 মিনিট লাগিছে। পাই গ'লোঁ 12 মাইল। এতিয়া গৈ আছোঁ কোম্পানীলৈ। আৰু ফাইনেলি আমি কোম্পানী আহি পাই গ'লোঁ। আৰু আজিলৈ বাই বাই।